ভোক একুৰা জুই যাক নিৰ্বাপন কৰিবলৈ এলেহুৱা ব্যক্তি এজনেও হাড় ভঙা শ্ৰম কৰিবলৈ বাধ্য হয়। লাজ সংকোচ সৰ্বস্ব ত্যাগ কৰি হাতত তুলি ল'বলগীয়া হয় ভিক্ষাৰ পাত্ৰ। কিন্তু আপুনি ভোক দূৰ কৰিবলৈ হাতত ভিক্ষাৰ পাত্ৰ তুলি ল'লেও এই লোকসকলৰ ঘৰত আহাৰ গ্ৰহণ নকৰিব, যিসকল লোকৰ বিষয়ে আজি আমি এই ভিডিঅ'ত আলোচনা কৰিবলৈ ওলাইছো। হিন্দু ধৰ্মৰ গৰুড় পুৰাণ অনুসৰি এনে সকল লোকৰ ঘৰত আহাৰ গ্ৰহণ কৰাটো মহাপাপ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে এটি অনুৰোধ, যদি প্ৰথমবাৰৰ বাবে আপুনি আমাৰ চেনেলৰ ভিডিঅ' উপভোগ কৰিছে তেনেহ'লে আমাৰ পৰৱৰ্তী ভিডিঅ'সমূহ লাভ কৰিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো টিপি অল কৰি দিবলৈ নাপাহৰিব। গৰুড় পুৰাণ অনুসৰি চোৰ বা অপৰাধীৰ ঘৰত কেতিয়াও আহাৰ গ্ৰহণ কৰিব নালাগে। ই পাপ, কিয়নো তেওঁৰ ঘৰত আপুনি গ্ৰহণ কৰা আহাৰ তেওঁৰ শ্ৰমৰ নহয়। এনে আহাৰ আপুনি গ্ৰহণ কৰিলে সেই পাপৰ অংশীদাৰ হোৱাৰ উপৰিও কোনো সময়ত অপৰাধী হিচাপে আপুনি সমস্যাৰো সন্মুখীন হ'ব লগা হ'ব পাৰে। চৰিত্ৰহীন তিৰোতাই ৰন্ধা বা চৰিত্ৰহীন তিৰোতা থকা ঘৰত কেতিয়াও আহাৰ গ্ৰহণ নকৰিব। চৰিত্ৰ বিক্ৰী কৰা এনে তিৰোতাই যাচি দিয়া আহাৰো পাপৰ আহাৰ বুলি কোৱা হৈছে। আমাৰ সমাজত সুদ খোৱা লোক বহুত আছে। গৰুড় পুৰাণ অনুসৰি এনেসকল লোকৰ ঘৰতো আহাৰ গ্ৰহণ কৰাটো পাপ, কিয়নো আপুনি গ্ৰহণ কৰা আহাৰত সেই লোকজনৰো শ্ৰম, ক্ষোভ, হুমুনিয়াহ আদি থাকিব পাৰে, যি আপোনাক আহাৰ দিয়াজনক সময়মতে সুদ পৰিশোধ কৰিবলগীয়া হয়। যিসকল লোক শাৰীৰিক ব্যাধিত ভুগি আছে বা ৰোগী, তেনে লোকৰ ঘৰতো আহাৰ গ্ৰহণ কৰিব নালাগে। এনে লোকৰ ঘৰত গ্ৰহণ কৰা আহাৰে আপোনাকো সেই ৰোগত আক্ৰান্ত কৰিব পাৰে বা অন্যান্য স্বাস্থ্যজনিত সমস্যাত পেলাব পাৰে। কোনো নিচাজাতীয় দ্ৰব্য বিক্ৰী কৰা লোকৰ হাতেৰে বা তেনে ব্যক্তিৰ ঘৰত কেতিয়াও কোনো খাদ্যবস্তু গ্ৰহণ নকৰিব, কিয়নো আনৰ ঘৰ সংসাৰ ধ্বংস হোৱাত অৰিহণা যোগোৱাৰ উপৰিও আনৰ মন আৰু স্বাস্থ্যক ক্ষতি কৰি তেওঁ উপাৰ্জন কৰে। এনে ব্যক্তিৰ ঘৰত আহাৰ গ্ৰহণ কৰাটো জঘন্য পাপ। ভোক সহিব নোৱাৰি আপুনি অসুস্থ হৈ পৰিলেও খঙাল ব্যক্তিৰ হাতেৰে বা তেওঁৰ ঘৰত কোনো দিনে আহাৰ গ্ৰহণ নকৰিব। এনে ব্যক্তিয়ে স্বাদযুক্ত আহাৰ ৰান্ধিলেও ই পবিত্ৰ মনেৰে নাৰান্ধি ক্ৰোধিত মনেৰে ৰান্ধিব পাৰে। ক্ৰোধিত মনেৰে ৰন্ধা আহাৰে আমাৰ শৰীৰত নেতিবাচক প্ৰভাৱ পেলাব পাৰে। পাষাণ বা নিৰ্দয় ব্যক্তিৰ ঘৰতো আপুনি কোনো দিনে আহাৰ গ্ৰহণ নকৰিব। এনে ব্যক্তিৰ ঘৰত আপোনাৰ বাবে আগবঢ়াই দিয়া আহাৰ তেওঁ কি পন্থাৰে গোটাইছে সেই বিষয়ে আপুনি নাজানে। এনে ব্যক্তিৰ ঘৰত আহাৰ গ্ৰহণ কৰাটোও পাপ। কোনো ঘোষখোৰ বিষয়াৰ হাতেৰে বা তেওঁৰ ঘৰত কেতিয়াও আহাৰ গ্ৰহণ নকৰিব। আপুনি সেই আহাৰ গ্ৰহণ কৰা মানেই পাপ আৰ্জি লোৱা, কিয়নো ঘোষ খোৱা বিষয়টো এক অপৰাধ হোৱাৰ উপৰিও ই এক মহাপাপ। নিৰ্দয়ী ৰজা বা দুৰ্নীতিকাৰী কোনো মন্ত্ৰী আমোলাৰ ঘৰতো আহাৰ গ্ৰহণ কৰিব নালাগে, কিয়নো আপুনি গ্ৰহণ কৰা সেই আহাৰ তেওঁৰ শ্ৰমেৰে গোটোৱাৰ বিপৰীতে কোনো দুৰ্নীতিৰে গোটোৱাও হ'ব পাৰে।